हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके मोर अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে থকাটো কামনা কৰিছো আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিশ কনস্টেবল এবিওবিৰ ফিমেল ফাইনেল কাট অফৰ ওপৰত তো আপোনালোকৰ বহুতো ফিমেল ক্যান্ডিডেটে বা বহুতো ছোৱালীয়ে আমাৰ মহিলা সকলৰ ছোৱালী সকলৰ ফাইনেল মেৰিট লিষ্টৰ ওপৰত ভিডিও বনাব কৈ আছিল কাৰণ আপোনালোকৰ কাৰণে ভিডিওটো বনাইছো অৰ্থাৎ আমাৰ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ কিমান যাব পাৰে কাষ্ট ওয়াইজ কাট অফ কিমান যাব পাৰে ছোৱালীৰ তো তাৰ ওপৰতে ভিত্তি কৰি আজি আমি এইটো ভিডিও বনাইছো গতিকে আপোনালোকৰ কমেন্টখিনি ৰেসপন্স ৰাখি ভিডিওটো বনাইছো যদি ফাৰ্স্ট টাইম আইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিও দিওঁ বা যেতিয়াই মই ইনফৰমেটিভ ভিডিও দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব তো আপোনালোকৰ ইয়াতে প্ৰথমতে কৈছো ডিস্ট্ৰিক্ট ওয়াইজে হওক বা কাষ্ট ওয়াইজে হওক মই যেটো এতিয়া মাৰ্ক কম কাট অফ মাৰ্ক কম অলপ আপ এণ্ড ডাউন থাকিব পাৰে তো আপোনালোকে ভুল নুবুজিব গতিকে যেহেতু কোনেও এক্সাক্ট ক'ব নোৱাৰে কনফাৰ্মলি ইমানেই যাব বুলি ক'ব নোৱাৰে তো ইমানমান মাৰ্কৰ ভিতৰতে দেখা যাব পাৰে বুলি এক্সপেক্টেড কৰিছো আৰু বহুতো ছোৱালী আমাৰ কমেন্ট কৰিছে বাৰু দাদা মোৰ ইমান মাৰ্ক আছে মোৰ কাট অফত আহিব না নাই মই ফাইনেল লিষ্টত আহিব না নাই মোৰ ভাইভা বেয়া হ'ল ভাইভাত মোক মাৰ্ক দিব না নাই ফাইনেল মেৰিট লিষ্টলৈকে কিমান মাৰ্ক প্লাস কৰিব হয়তো মোৰ একাডেমিক মাৰ্ক 3 আছে কিছুমানৰ 2 আছে কিছুমানৰ যিসকলে ষ্টাৰ মাৰ্ক পাইছে তেওঁলোকক 5 দিব মোৰ মাৰ্ক 62 63 এবি কাৰণে 71 72 74 আছে ফাইনেললৈকে নাম আহিব না নাই তো বহুতেই কমেন্ট কৰিছে বাৰু তাৰ ওপৰত আমি এনালাইসিস কৰি আজি আমি এইটো ভিডিওত কথা পাতিম আৰু কোন কেখন ডিস্ট্ৰিক্টত হাই কাট অফ যাব পাৰে আৰু কোন কেখন ডিস্ট্ৰিক্টত লো কাট অফ যাব পাৰে সেই কেখন ডিস্ট্ৰিক্টৰ নাম আজি ইয়াতে অলপ আলোচনা কৰিম তো ভিডিওটো সম্পূৰ্ণকৈ চাব গতিকে বলক বেছি দেৰি নকৰো আজি ভিডিওটো আৰম্ভ কৰো তো আপোনালোকে গম পাইছে ইয়াতে বেছিভাগ ক্যান্ডিডেটে আমাৰ ছোৱালী সকলে ইউবি কাৰণে কিছু ডিস্ট্ৰিক্টত 57 পাইছে 56 পাইছে এভাৰেজ সিস্টেমত মই আজি আপোনালোকৰ কাট অফৰ কথা জানো গতিকে ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ আপ এণ্ড ডাউন থাকিব পাৰে কিছু আমাৰ জেনেৰেল ডিস্ট্ৰিক্টবোৰত অলপ কাট অফটো বেছিকৈ যোৱা দেখা যাব আৰু এসটি এইচ যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাট অফটো ফিমেলৰ বহুত কাট কমকৈ যোৱা দেখা যাব আৰু আপোনালোকৰ কাছাৰ হাইলাকান্দি ডিমা হাছাও হয়নে কাৰ্বি আংলং এইকেইখন ডিস্ট্ৰিক্টতো বহুত কমকৈ যোৱা দেখা যাব তো তাৰ ওপৰত আমি আলোচনা কৰিম বাৰু তথাপিতো আপোনালোকৰ আমাৰ এইফালে ধেমাজি লখিমপুৰ মাজুলী যোৰহাট শিৱসাগৰ হয়নে গোলাঘাট চৰাইদেউ এইকেইখন ডিস্ট্ৰিক্টত বা আপোনালোকৰ নগাঁও বৰপেটা এইফালে নলবাৰী হয়নে অলপ কাট অফটো সেম দেখা যাব তথাপিতো লখিমপুৰ ধেমাজি মাজুলী শিৱসাগৰ যোৰহাট গোলাঘাট এই 5খন 4খন মানৰ ডিস্ট্ৰিক্টত আমাৰ ফিমেল ক্যান্ডিডেট সকলৰ কাট অফটো বেছিকৈ যোৱা দেখা যাব ইয়াতে আপোনালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটৰ মাৰ্কো অলপ বেছিকৈ যোৱা দেখা যাব গতিকে বেছি মানে আপোনালোকৰ 6 5 7 তেনেকৈ বেছি নাযায় তথাপিতো 3 2 মান বেছিকৈ যাব তো আপোনালোকৰ এভাৰেজ সিস্টেমত আজি ফাৰ্ষ্টকে কম যেহেতু মই কমিউনিকেশ্যন পোষ্ট দিছো বাৰু আৰু ফেসবুকতো মই আপোনালোকৰ তথ্য গোটাবৰ কাৰণে মই পোষ্ট দিছো গতিকে কিছুমানে কমেন্ট দিছে বাৰু তো সম্পূৰ্ণকৈ হোৱা নাই তো আপোনালোকৰ কমেন্টটো আহি থকা কাৰণে মই ভিডিওটো বনাই দিলো এভাৰেজ সিস্টেমত আজি কাট অফটো কৈছো গতিকে আপোনালোকৰ ইউবি কাৰণে যিসকল ক্যান্ডিডেটৰ আমাৰ হিলছ এৰিয়াবোৰৰ বাহিৰে আমাৰ জেনেৰেল এৰিয়া হয়নে যিসকলৰ ওবিসি এসসি এসটিপি আৰু আপোনালোকৰ জেনেৰেল এৰিয়াৰ যিসকল আমাৰ ইউআৰত চাকৰি ল'ব বিচাৰে তেওঁলোকৰ কথা কম গতিকে আপোনালোকৰ ওবিসি এসসি এসটিপি সকলৰ আমাৰ ছোৱালী সকলৰ যদি আপোনালোকৰ ইউবি কাৰণে 64 to 66 মান আছে আপোনালোক কোনো চিন্তা কৰিবলগীয়া কথা নাই আৰু আপোনালোকৰ এবি কাৰণে যদি আপোনালোকৰ 75 ওপৰত আছে 70 ওপৰত আছে দেন আপোনালোকৰ বহুত চান্স আছে গতিকে আপোনালোকে জানে যে আমাৰ ছোৱালী সকলৰ ফিজিক্যাল 40 মাৰ্কস থাকে আৰু আপোনালোকৰ ৰিটেন টেষ্ট 50 মাৰ্কস থাকে আৰু আপোনালোকৰ ভাইভা টেষ্টটো টোটেল মাৰ্ক কৰি আপোনালোকৰ 95 হয় গতিকে এবিউবি এই দুইটাৰ ভিতৰতে এভাৰেজ মাৰ্ক হিচাপে আপোনালোকৰ যিমান মাৰ্ক হয় ক্যান্ডিডেট যিমান হয় আপোনালোকৰ ভ্যাকেন্সি আমাৰ চাকৰিৰ ভ্যাকেন্সি কিমান আছে তাৰ সলনি আপোনালোকক ভিত্তি কৰি চাকৰিটো দিয়া হয় গতিকে 95 ৰ ওপৰত বেছিভাগ ক্যান্ডিডেট আমাৰ এবিত আপোনালোকৰ 68 67 দেখা গৈছে বা তথাপিতো আপোনালোকৰ যদিহে ইউআৰত ল'ব বিচাৰে দেন 75 ৰ ওপৰত থকাটো নিজৰ কাৰণে ভাল বাকি ইউবি কাৰণে আপোনালোকৰ 66 64 তেনেকৈ থকাটো ভাল আৰু আপোনালোকৰ হিলছ এৰিয়াৰ কথা কৈছো যিসকল ক্যান্ডিডেট আমাৰ এসটিএইচত বিলংস কৰে হয়নে আপোনালোকৰ কাৰণে কৈ দিছো কিছু ডিস্ট্ৰিক্টত আপোনালোকৰ এই বলে কাছাৰ ডিস্ট্ৰিক্ট ডিমা হাছাও হয়নে কৰিমগঞ্জ শ্ৰীভূমিটো আপোনালোকৰ 55 to 60 ভিতৰত যোৱা চান্স আছে ইউবিত আপোনালোকৰ যদি এবিত আপোনালোকৰ 65 ৰ ওপৰত আছে দেন আপোনালোকৰ বহুতো ভাল কথা আপোনালোকৰ নিজৰ মাৰ্কখিনি জনাব ইয়াৰ পিছত আমি ভালদৰে নিজৰ ডিস্ট্ৰিক্টত কিমান যাব পাৰে তাৰ ওপৰত এক্স্যাক্টলি অলপ ক'ব পাৰিম গতিকে নিজৰ মাৰ্কখিনি ক'ব আৰু আপোনালোকৰ কৈছোৱে যিখিনি আমাৰ ক্যান্ডিডেট আছে ফিমেল ক্যান্ডিডেট যিসকল
যিসকল আছে 62 63 65 মানৰ ভিতৰতে বেছিভাগ আছে আৰু কিছু কিছু কেণ্ডিডেটে 71 72 পাইছে বাৰু ইউবিটো আপোনালোকৰ 71 72 পোৱা কেণ্ডিডেট আছে বাৰু তো আপোনালোকৰ কাৰণে বহুত ভাল চান্স আছে এবিট 75ৰ ওপৰত যিসকলৰ আছে বহুত ধুনীয়া চান্স আছে আৰু মই বৰ্ডাৰ এৰিয়াৰ কথা আপোনালোকক ক'লোৱে যিসকলৰ 65ৰ ওপৰত আছে এবিট বা যিসকলৰ 55ৰ পৰা 60 ভিতৰত আপোনালোকৰ ইউবিট আছে দেন আপোনালোকৰ বহুতো ভাল চান্স আছে আৰু আমাৰ জেনেৰেল এৰিয়াৰ কথা কৈছোঁ এবিট 75ৰ ওপৰত দেন ইমান চিন্তা কৰিব লগা কথা নাই আৰু যদি আপোনালোকৰ 64 to 66 মান আছে বা 63 মান আছে দেন আপোনালোকৰ ইউবিট অহা বহুত চান্স আছে গতিকে যেহেতু ইউআৰ কেটেগৰীত কিছুমান যিসকল ভাল মাৰ্কছ পাব তেওঁলোকে ইউআৰ কেটেগৰীত গুচি যাব বাকী আপোনালোকৰ ৰিজাৰ্ভেশ্যনত যিখিনি পোষ্ট আছে বা সংৰক্ষিত পদত আপোনালোকৰ মাৰ্কখিনি আহি যাব পাৰে গতিকে এইখিনি ক'লোঁ আপোনালোকৰ নিজৰ ইয়াৰ নেক্সট আপোনালোকৰ নিজৰ মাৰ্কখিনি জনাব তো তেতিয়া আমাৰ বেছিকৈ এক্সপ্লেনেশ্যন কৰিবলৈ ভাল হ'ব গতিকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি কিমান আছে তাৰ ওপৰত অলপ মই বাৰু তথ্য সংগ্ৰহ কৰিম বাৰু আপোনালোকৰ সহায়ক হোৱাকৈ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব তো ইমান চিন্তিত নহ'ব আপোনালোকৰ 62 63 মান থাকিলে আমাৰ জেনেৰেল এৰিয়াৰ কাৰণে বা OBC SC STP সকলৰ কাৰণে বহুত ধুনীয়া চান্স আছে আৰু যিসকল STH কেণ্ডিডেট আছে তেওঁলোকৰ 55 to 60 মানৰ ভিতৰত থাকিলেও ইউবিট অহা চান্স আছে বাকী AB কথা ক'লোঁ ফাইনেল আৰু এবাৰ কৈ দিছোঁ শুনক STHৰ কথা কৈছোঁ 55 to 60 ভিতৰত ইউবি অহা বহুত চান্স আছে আৰু আপোনালোকৰ ABটো 65ৰ ভিতৰতে আহিব লাগে বাকি 65 to 70 ভিতৰত আহিব লাগে বাকি আমাৰ OBC SC STP আমাৰ জেনেৰেল এৰিয়া কথা কৈছোঁ যিসকলৰ 63 এবভ আছে 66 যিমানেই হোক আপোনালোকৰ ইউবিত অহা চান্স আছে আৰু আপোনালোকৰ ABটো আপোনালোকৰ 75ৰ ওপৰত যদি থাকে দেন তো আপোনালোকৰ বহুত ভাল চান্স আছে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব তো আপোনালোক সকলোকে পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম